মামাই 25,000 দিছে, এটাই আমার ধন্য। মামা যে আমার বাবা সমান, মামা ছাড়া আমার কেউ নাই। আমার মামাই এইভাবে আমার প্রথম দিছে, কোনো ইয়ে দিছে না। মামার আমার এটাই নাম হইব, মামাই যে আমার ধন্যবাদ দিছে এটাই। আমার মামার কাছে চাই খালি 2টা ঘর, আর মামা যে এটাই চাই, আর কিছু না। আমার আপুনি আবেগিক হৈ কান্দি পেলাইছে আচলতে আনন্দত কান্দি পেলাইছে নহয় জানো আনন্দ লাগিছে আপোনাৰ না খুশ লাগিছে খুশি হৈছে আপুনি মামার ঘর নাই যে আপনি কাঁদতেছেন কি লেগে কাঁদছেন কি লেগে আনন্দে আনন্দে দুঃখেও আছে আনন্দেও আছে, কেউ তো বুঝে না। মামাই বুঝছে আমার তাই লেগে। মামার আমি নমস্কার জানাই, মামা জামাই কামটা করছে এটাই ধন্যবাদ। পূজা দাসৰ ঘৰত পূজা দাসৰ ঘৰত আচলতে চেক বিতৰণ দিবৰ বাবে ইয়াত আহিছে উপায়ুক্তৰ লগতে হোজাই বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া। আৰু দেখা গৈছে যে পূজা দাস আচলতে তাইৰ নাম পিয়া দাস, আৰু পিয়া দাসৰ হাতত এয়া চেক অৰ্পণ কৰিছে হোজাই উপায়ুক্ত, আৰু লগত আছে হোজাই বিধায়ক অতিৰিক্ত উপায়ুক্তৰ লগতে আৰু এটা চৰকাৰী দল আচলতে ইয়াত আহি উপস্থিত হৈছে। পিয়া দাস আচলতে পূজা দাসৰ বাসগৃহত পিয়া দাস মামাই 25,000 দিছে, এটাই আমার ধন্য। মামা যে আমার বাবা সমান, মামা ছাড়া আমার কেউ নাই। আমার মামাই এইভাবে আমার প্রথম দিছে, কোনো ইয়ে দিছে না। মামার আমার এটাই নাম হইব, মামাই যে আমার ধন্যবাদ দিছে এটাই। আমার মামার কাছে চাই খালি 2টা ঘর, আর মামা যে এটাই চাই, আর কিছু না। আমার আপুনি আবেগিক হৈ কান্দি পেলাইছে আচলতে আনন্দত কান্দি পেলাইছে নহয় জানো আনন্দ লাগিছে আপোনাৰ না খুশ লাগিছে খুশি হৈছে আপুনি মামার ঘর নাই যে আপনি কাঁদতেছেন কি লেগে কাঁদছেন কি লেগে আনন্দে আনন্দে দুঃখেও আছে আনন্দেও আছে, কেউ তো বুঝে না। মামাই বুঝছে আমার তাই লেগে। মামার আমি নমস্কার জানাই, মামা জামাই কামটা করছে এটাই ধন্যবাদ। কিন্তু মামারে আমি এটা জানি, মামাই যে কৈছে মোবাইল দিব আমার এটাই আপত্তি, আর কিছু না। সেইটো আপত্তি থাকি গ'ল আপোনাৰ মোবাইল এটা লাগিব সেইটো আপত্তি মামাই কৈছে দিব। উপায়ুক্ত ছাৰে কৈছে যে আপোনাক এটা মোবাইল উপায়ুক্ত ছাৰে দিব হ্যাঁ বড় MLA ছাৰেও কৈছে যে আপোনাক 2টা মোবাইল আপোনাৰ উপায়ুক্ত এগৰাকী দিব। মামাই কৈছে মোবাইল এটা লগিলে কোনো বিপদ পৰিলে মোৰ মোবাইল দি ফোন, তোমাৰ মোবাইলতে ফোন করবা, তেই সব প্রমাণ পাই আলবা, তুমি কেউ নাযাইবা না। এলিগে মামা কৈছে আমার মোবাইলটা লাগে। 3টা বজাত আপুনি ফোন কৰি পেলাই কি ক'ব 3 বজাৰ পূৰ্বে আপোনালোকৰ ঘৰত উপায়ুক্ত আহিলে বিধায়ক আহি পেলাই আপোনাক টকাটো দিলে, আপোনাক কৈছে যে 3টা বজাত যদি নাপায় 3টা বজাৰ ভিতৰত তেতিয়া আপুনি বোলে ফোন কৰিব, কিন্তু 3টা বজাৰ আগতে আপোনাক এই পইচাটো দি দিলে, কি ক'ব? আমি কব মামা আমি তোমার কথাই এই যে চেক পাইছি অ্যাকাউন্ট পাইছি এই এটা আর কিছু পাইছি না, আমি এটাই পাইছি না। এটা ফোন মাৰিব আপুনি মারিম, আপনি বিশ্বাস না করলে ওখানে মারিম, এতিয়া মাৰিব কোনো নম্বর নাই আমার ঠাই। মোবাইল নাই আপোনাৰ নম্বৰটো দিয়া আছে আপোনাৰ তাত মোবাইল নাই নম্বরটো মানে একটু ভাই আছে না নি চিনি পেলেছে নিৰ্দেশ মতে আপোনালোক আহিলে, আহি এইদৰে চেক বিতৰণ কৰিলে। আপোনালোকে সকলোৱে জানে যে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পূব নভাঙা আহি পেলাই তেওঁ চালে, এখেত আমাৰ প্ৰিয়া দাসক লগ পালে। তাৰপিছত মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ ক'লে যে 3টা বজাৰ ভিতৰতে আমি কিবা এটা কৰি আছোঁ, ফোন নাম্বাৰ দি গ'ল, কৈছে যে যদি কিবা নোপোৱা মোক ফোন কৰিবা। এতিয়া ৰাতি 12টা বজাত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এওঁৰ কাৰণে 25,000 টকাৰ চেক মোৰ তাত আহি পাইছিলে। আৰু আমি ৰাতিপুৱা আমাৰ MLA ডাঙৰীয়া আছে, আপোনালোক আছে, আমাৰ জিলা বিজেপিৰ সভাপতি, আমি আটাই লগ লাগি, আমাৰ চক্ৰ বিষয়া আছে, আটাই লগ লাগি আমি আহিলোঁ আৰু আমি মিলি পেলাই 25,000 টকাৰ চেকখন মুখ্যমন্ত্ৰীৰ হৈ পেলাই তেখেতক আজি হেণ্ডঅভাৰ কৰিলোঁ। আৰু তেওঁ অত্যন্ত সুখী, আৰু এই কথাখিনি মুখ্যমন্ত্ৰী মহোদয়ে যিটো অংগীকাৰ কৰি গৈছিলে ৰাইজৰ সন্মুখত তেওঁ ৰাখিলে। আৰু আমি আটাই মানে গোটেই গাঁওবাসীৰ হৈ পেলাই হোজাইবাসীৰ হৈ আৰু প্ৰিয়া দাসৰ হৈ মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো এককালীন সাহায্য হিচাপে দিয়া হৈছে। আৰু অৰুণোদয় আঁচনিত আমাৰ পৰৱৰ্তী পৰ্যায়ত এখেতৰ নামটো আমি সোমাই দিম। আৰু অলৰেডি আপোনালোকে জানে যে তেওঁ PMAY যি ঘৰ এটা পাইছিলে 2টা ইনষ্টলমেণ্ট তেওঁ পালে, আৰু 3য় ইনষ্টলমেণ্টটো পোৱা নাই, কিন্তু ঘৰটো কমপ্লিট হোৱা নাই। আমি এইটো চাম কি কাৰণত হোৱা নাই আৰু কি ধৰণে সহায় কৰিব পাৰি, আৰু সেই পিছলৈও কি ধৰণে এই পৰিয়ালটোক আমি সহায় কৰি যাব পাৰোঁ। মই এটা কথা ক'ব বিচাৰিছোঁ, এওঁ অৰুণোদয় আগতে কিয় পোৱা নহ'ল?
এই প্ৰশ্নটোৰ প্ৰয়োজন, এই প্ৰশ্নটো আগত কিয় পোৱা নহয়? এই কথাটো উত্তৰটো মই দিয়াটো সম্ভৱ নহয়, যিহেতু ইয়াত মোৰ 9 মাহ হৈছে, গতিকে আগত কি কাৰণত নাপালে সেইটো মই গম নাপাম। কিন্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি যিখিনি আকৌ ৰিভিউ কৰি নতুনকৈ সোমোৱাম, তেওঁৰ নামটো আমি সোমাই দিম। নিশ্চয়কৈ। আৰু আমাৰ লগত যিহেতু হোজাই বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া আছে, মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আচলতে মুখ্যমন্ত্ৰীৰ যি নিৰ্দেশ, যি কথা দি গৈছিলে সেই কথা মতে 3 বজাৰ পূৰ্বে আচলতে চেক আহি তেওঁৰ ঘৰত অৰ্পণ কৰিলে আপোনালোকে। চাওক, আমাৰ মুখ্যমন্ত্ৰী কিমান জনদৰদী এই ঘটনাই প্ৰুভ কৰে। কালি অহাৰ পিছত খালি এইটোৱে ঘটনা নহয়, আপোনালোকে লক্ষ্য কৰিব ইয়াতে যোগীজান অঞ্চলত কিমান পৌৰাণিক স্থানবিলাক আছে। তো ৰাস্তাবিলাকৰ কথা আছে। আমাৰ বহুত দিনৰ পুৰণা ডিমাণ্ড আছিলে ফ্লাইঅভাৰ, গোটেইকেইটাৰ ছাৰ্ভে কৰাৰ কাৰণে অৰ্ডাৰ দি থৈ গৈছে আৰু গোটেইকেইটাৰ কাম হ'ব। সেইকাৰণে মই তাইকো ধন্যবাদ দিছোঁ। আজি জনদৰদী যে আমাৰ মুখ্যমন্ত্ৰী, আমাৰ চৰকাৰখন, এই ঘটনাই আজি সেইটো প্ৰুভ কৰে। আজি ছোৱালীজনীয়ে কিমান ধুনীয়াকৈ ক'লে আপোনালোকৰ সন্মুখত হেৰিটো ৰাখিছে। সেইকাৰণে মই তাকো ধন্যবাদ দিছোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰীৰ কাৰণে আমি গৰ্বিত। আজিৰ দিনটোত আমি বৰ গৰ্বিত যে তেখেতে কালি আহি গোটেইখিনি নিজে চাই, নিজে ইনষ্টেণ্ট বহি গোটেইখিনি বস্তু কামবিলাক কৰি থৈ গ'ল।